रायमना माहारियारि पार्क चौधुरी घाटनि लावखार ओंखाम जाग्रा थावनियाव गोबां सुबुंनि थांलाय फैलाय। गोदान बोसोर फैबाय थानायजों लोगोसे रायमना माहारियारि पार्कआव गोबां सुबुंनि होंगो दोंगो जानायखौ नुनो मोन्दों। क'क्राझार जिल्लानि गसाइगावनि 35 किल'मिटार साहा रायमना माहारियारि पार्कआ दं। आसाम आरो सोनाब बेंगल गेजेरजों बोहैनाय संकस दैमानि बिखायाव दं बे रायमना माहारियारि पार्कआ। दिनै गवालपारा जिल्लानि नयापारा अआसिस एकाडेमि फरायसालिनि फरायसाफोरखौ सोलोंथाइ दावबायनाय नोजोरजों रायमना माहारियारि पार्कआव लाबोयो आरो दिन्थिफैयो। बे रायमना माहारियारि पार्कआव जिप साफारिजों दावबायनानै मिथिंगाजों गेलेनो हायो होननानै खौरांनि गेजेरजों मिथिहोदों। नायबाबो अहाया होननानै गोबां दावबायारिफोरा खौरांनि गेजेरजों मिथिहोदों आरो फोरमायदों। गसाइगावनिफ्राय बिश्वबती बसुमतारी, बड'लेण्ड टक्स। रायमনা নেশ্যনেল পাৰ্কখিনি প্ৰথম আহিছোঁ এইবাৰ। আগত অহা নাছিলোঁ, শুনিছিলোঁ যে মানে এখন ধুনীয়া ঠাই সেই বুলি আহিছোঁ। আজি খুব ভাল লাগিছে ইয়াতে। আমাৰ ল'ৰা ছোৱালী বাচ্চাবিলাকে খুব ফূৰ্তি কৰিছে ইয়াতে আহি কিনে। ভাল লাগিছে। ময়ো প্ৰথম আহিছোঁ এইবাৰ, বহুত ঠাইত গৈছিলোঁ। বাট ৰায়মনা নেশ্যনেল পাৰ্কটো ভাল লাগিছে। এতিয়া আমি জীপ চাফাৰী কৰা নাই, এতিয়া ভিতৰত গৈ জীপ চাফাৰীটো কৰিম। জীপ চাফাৰী কৰিলে আৰু বেলেগ এটা ফূৰ্তি আহে আৰু ভাল লাগিব। আৰু যদি বাচ্চাবিলাকে কিছুমান জীৱ জন্তু দেখা পায় আৰু ভিতৰত, তেনেহ'লে আৰু বেছি ভাল পাব, সিহঁতে ফূৰ্তি পাব। এইখিনি খুব ধুনীয়া লাগিছে, মই খুব ভাল পাইছোঁ। আমি জাষ্ট আহিলোঁ, আমাৰ অ'এচিছ একাডেমি নয়াপাৰা গোৱালপাৰাৰ পৰা আহিছোঁ। আৰু প্ৰত্যেক বছৰে আমি আহোঁ, পিকনিক বাচ্চাবিলাক লৈ যাওঁ এক্সকাৰ্ছনত। মানে পিকনিক কাম এক্সকাৰ্ছন আমাৰ দুটাই হয়। চ' এইবেলিও আহিছোঁ, চাওঁ। এতিয়া এইবাৰ যে প্ৰথম আহিলোঁ নেশ্যনেল, মানে শুনিছোঁ যে মানে আপোনাৰ ৰায়মনা নেশ্যনেল পাৰ্ক বুলি, সেইকাৰণে অহা হ'ল এইবাৰ ইয়াতে। চ' আহিছোঁ যদিও ভাল লাগিছে জাগাখিনি। চ' আশা কৰোঁ মই অ'এচিছৰ টিচাৰ হৈ গোটেই অসমৰ ৰাইজক ক'ম যে আপোনালোকে আহক, আহি জাগাখিনি চাওক, ভাল লাগিব, এনজয় কৰিব। স্কুলৰ বাচ্চাক লৈ আহক, ফেমিলি লৈ আহক, জাগাখিনি এনজয় কৰিব পাৰিব। বাৰ্কিং ডিয়াৰ আছে, তাৰপিছত আৰু হাতী চাতী এইবিলাক, ময়ূৰ আৰু বিভিন্ন চৰাইবিলাক আমি দেখা পাওঁ। গোটেই অসমবাসী ৰাইজক আপুনি কি ক'ব বিচাৰিব এইখন প্লেচৰ কাৰণে? আমি এইখিনি আবেদন কৰিম, আমি যাতে আপোনালোকে আহক, ৰায়মনা নেশ্যনেল পাৰ্কত আহক, চাই লওক, আৰু আমাৰ চৌধুৰী ঘাট পিকনিক স্পটত আহক, চাই লওক আৰু এনজয় কৰি। প্লেচটো আমাৰ যিটো চৌধুৰী ঘাট বুলি আমি কয়, এইটো এটা ধুনীয়া জেগা আছে। আমাৰ পিকনিক কাৰণে বিৰাট সুবিধা এটাজনক জেগা, য'ত মানে ওচৰতে আমাৰ সংকোচ নদী আছে। তাৰ পিছপিনে আমাৰ ৱেষ্ট বেংগল আছে, তাৰ এইফালে বাওঁফালে আমাৰ আছে, ভূটান আছে। এইটো কাৰণে এইটো বিৰাট ভাল পৰিৱেশ এতিয়া ইয়াতে পিকনিকৰ কাৰণে। এইটো অহা দিনৰ আমি যেতিয়া টেণ্ডাৰটো কমপ্লিটলি হৈ যাব, তেতিয়া আমি গোটেই এইবোৰ বস্তুটো আমি চাফা কৰি আমি কেইটামান ফেচিলিটি বহাই, যেনেকুৱা ৰাফটিঙৰ ফেচিলিটি বহাই আমি আৰম্ভ কৰিম বুলি আমি ভাবি আছোঁ।